Hello friends, welcome back to APSC Study Hub. মই বৰষা আৰু আজি তোমালোকলৈ লৈ আহিছোঁ দিল্লী এডিশ্যনৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছ। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা যাতে তোমালোকৰ লগতে আৰু অন্য বন্ধু বান্ধৱীসকলো ইয়াৰ পৰা উপকৃত হয়। আৰু মোৰ সৈতে কানেক্ট থাকিবলৈ এই APSC Study Hub ইউটিউব চেনেলটোতে ছাবস্ক্ৰাইব কৰি লোৱা আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে তাত আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু যিকোনো ন'টিফিকেশ্যন তোমালোকৰ লাগতিয়াল মেটেৰিয়েলছসমূহ আমি ফ্ৰীকৈ তাত প্ৰভাইড কৰোঁ। চ' এতিয়াই জইন হৈ লোৱা আৰু ফেচবুকতো APSC ষ্টাডি হাব বুলি গ্ৰুপ আছে, পেজ আছে, তোমালোকে তাতো জইন হৈ ল'ব পাৰা আৰু আমাৰ ইনষ্টাগ্ৰাম আছে APSC ষ্টাডি হাব বুলি। চ' এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধু বান্ধৱীসকল, আজিৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আৰু নিউজটো হৈছে চেণ্টাৰ টু ডিছবাৰ্ছ 95,082 crore to states to sustain recovery. নিৰ্মলা সীতাৰমণক লৈ ফাইনেন্স মিনিষ্টাৰ আৰু বেলেগ বেলেগ ষ্টেটৰ মিনিষ্টাৰক লৈ এই মিটিং হোৱা দেখা গ'ল আৰু চেণ্টাৰে 95,082 crore ষ্টেটক পইচা দিব এই মিটিঙত আলোচনা হ'ল। কিন্তু কিয় দিব? ষ্টেটসমূহে যাতে ৰিকভাৰী কৰিব পাৰে। সীতাৰমণজীয়ে আৰু ইয়াত কয় যে আজিকালি যি ইছ্যু দেখা যায় ইনভেষ্টমেণ্টক লৈ, গ্ৰ'থক লৈ, মেনুফেকচাৰিঙক লৈ বেছিকৈ ষ্টেটবোৰেহে কৰে। চ' কেন্দ্ৰীয় চৰকাৰে ছাপোৰ্ট কৰিবলৈ সদায় ৰেডি হৈ আছে। চ' এই মূল্য চেণ্টাৰে প্ৰভাইড কৰিছে ষ্টেটসমূহক যাতে তেওঁলোকে ভালদৰে নিজৰ গ্ৰ'থ, ইনভেষ্টমেণ্ট, মেনুফেকচাৰত কামবোৰ কৰিব পাৰে। চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আৰু নিউজ। বন্ধু বান্ধৱীসকল, আজিৰ নেক্সট নিউজ বা কাৰেণ্ট এফেয়াৰ্ছটো হৈছে PM ৰিচিজ আউট টু ট্ৰাইবেল পিপল আনভেইলছ স্কিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিৰছা মুণ্ডা মিউজিয়াম লঞ্চ কৰিছে আৰু এটা ইয়াত ইম্পৰ্টেণ্ট হ'ল যে আজিৰ দিনটোত জনজাতীয় গৌৰৱ দিৱস আৰু ট্ৰাইবেল প্ৰাইড ডে বুলিও পালন কৰা হ'ব। চ' এইটো এটা গুৰুত্বপূৰ্ণ নিউজ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি ৰাঁচী যায় আৰু তাত বহুতো জনজাতীয় লোকৰ সৈতে মতদান কৰে। ত' এতিয়া আমি জনজাতীয় গৌৰৱ দিৱসৰ বিষয়ে অলপ জানো আহা। চ' আমি যদি কওঁ হোৱাই ইন নিউজ, এইটো মই অলৰেডি কৈছোঁ। দ্য ইউনিয়ন কেবিনেট হেজ এপ্ৰুভ 15 November এজ জনজাতীয় গৌৰৱ দিৱস টু কমৰেড দ্য ব্ৰেভ ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ এজ পাৰ্ট অফ দ্য ইয়াৰ। কাৰণ তেওঁলোকে ব্ৰিটিছৰ লগতো বহুত যুদ্ধ কৰিছিল, হয়নে? আমি জানো। চ' আমি ইয়াক জনজাতীয় গৌৰৱ দিৱস হিচাপে আজি পালন কৰিব ওলাইছোঁ। যিহেতু তেওঁলোকে নিজৰ সংস্কৃতিক প্ৰমোট কৰি আহিছে, জনজাতীয় ইণ্ডিয়াৰ ভেলু প্ৰমোট কৰি আহিছে। চ' এইটো এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। আজি ইম্পৰ্টেণ্ট এডিটৰিয়েলটো হৈছে বন্ধু বান্ধৱীসকল বাদুলিৰ বিষয়ে ইয়াত অথৰে ডিছকাছ কৰিছে। অথৰে লিখিছে এই প্ৰজাতিটো বহুত মিছআণ্ডাৰষ্টুড হয়। ইয়াৰ বেয়াও আৰু ভালো দুটা গুণ আছে। ইয়াক লৈ সচৰাচৰ ডিজিজলৈ ডিছকাছ কৰে। বাট এই আৰ্টিকেলটো বিভিন্ন পাৰ্চপেক্টিভ ফালৰ পৰা এই ৰাইটাৰে ইয়াত ডিছকাছ কৰিছে। ভাৰতৰ ভিতৰত 128 প্ৰজাতি ইয়াত পোৱা যায় আৰু ৱৰ্ল্ডৰ ভিতৰত 1200 প্ৰজাতি বাদুলি ইয়াত পোৱা যায়। যেতিয়া আপোনালোকে খেতি কৰি ঘৰলৈ উভতি আহে তেতিয়া বাদুলিবিলাক নিজৰ জাগাৰ পৰা ওলাই আহি খেতিত বা হওক বা ফৰেষ্টত হওক যিবোৰ পোক থাকে সেইবোৰক মাৰি দিয়ে। ইয়াৰ এডভান্টেজ এইটোৱে যে ই এগ্ৰিকালচাৰক প্ৰটেক্ট কৰে আৰু ই এক প্ৰকাৰৰ সহায় কৰি আহিছে। থাইলেণ্ডত এটা ষ্টাডিৰ পৰা গম পোৱা যায় যে আজিৰ ডেটত বাদুলিয়ে বহুখিনি খেতিক ৰক্ষণাবেক্ষণ দিয়ে। বাদুলিৰ এটা প্ৰজাতিয়ে 2900 টন চাউল বচায় এবছৰত। ভাবা, চাউলত যদি পোক লাগি গ'ল হয় পুৰা শেষ হৈ গ'ল হয় আৰু ইয়াৰ কষ্ট যদি চাওঁ 1.2 মিলিয়নলৈকে হয়। ইমানখিনি সহায় কৰে আমাক বাদুলিয়ে। ইয়াৰ এডভান্টেজ এতিয়া বাদ দি আমি যদি ইয়াক ডিছএডভান্টেজবোৰ চাওঁ তেতিয়া আমি দেখা পাম যে ই বেমাৰক দ্ৰুত গতিত সিঁচৰিত কৰে। আমি সকলোৱে জানো আজিৰ ডেটত COVID-19 হৈছে। বহুত ষ্টাডিয়ে কৈছে যে বাদুলিৰ দ্বাৰাই ই বিয়পিছে। চ' এই আৰ্টিকেলটোত ভালখিনি ক'লেই আমি এতিয়া বেয়াখিনিও চাব লাগিব। এই বেটছবোৰে ইহঁতৰ ভিতৰত বহুত ভাইৰাছ থাকে যেনে নিপা ভাইৰাছ, হেণ্ড্ৰা, মাৰবুং, হয়নে? আৰু ইবোলা এণ্ড কৰোণা ভাইৰাছ নেচাৰেলি ইহঁতৰ ভিতৰত থাকে। ইহঁতে বহুত লং উৰিব পাৰে আৰু ইহঁতৰ ইমিউন ছিষ্টেমটো বহুত ভাল। চ' ইহঁত বহুত দিনলৈ জীয়াই থাকে। COVID-19ৰ ফলত আমি সকলোৱে এৱেৰ হৈছোঁ যে আজিৰ ডেটত এই বাদুলিয়ে বহুত ভাইৰাছ লৈ ফুৰে। চ' আমি এই বাদুলিৰ পৰা আঁতৰত থাকিব লাগে বুলি শিকিছোঁ। এই আৰ্টিকেলটোত ৰাইটাৰে লিখিছে চাইণ্টিষ্টৰ মতে এই বেটছবোৰৰ যেতিয়া ষ্ট্ৰেছ হয় তেতিয়া এই ভাইৰাছবোৰ এৰে। চ' মানুহে কি কৰিব লাগিব? পৰিৱেশৰ ৰক্ষা কৰিব লাগিব আৰু যদি পৰিৱেশক ৰক্ষা কৰিব পাৰে দেন এই বেমাৰবোৰৰ পৰাও বাচি থাকিব পৰা যাব। বোমাৰ ক্লেন হৈ যাব মানে কি? চ' নাগালেণ্ডত এটা বোমাৰ ক্লেন বুলি এটা জাতি আছে, ঠিক আছে, বংশ আছে। বোমাৰ লোকে নাগালেণ্ডত এটা ফেষ্টিভেল কৰে আৰু বহুত বছৰৰ পৰা কৰি আহিছে। ইয়াত দিয়াই আছে, চোৱা তোমালোকে দেখিবা, এইটো চোৱা। বোমাৰ লোকে নাগালেণ্ডত এটা ফেষ্টিভেল কৰি আহিছে বহুত বছৰৰ পৰা। ইয়াত বহুত মানুহে গোট খাই কি কৰে? গোফাবিলাকত জুই লগাই দিয়ে যাতে বাদুলিবোৰ বাহিৰলৈ ওলাই আহে আৰু তাৰপিছত বাদুলিবোৰ মাৰি পেলাই খায়। এইটো গোটেই প্ৰচেছটোত বাদুলিয়ে সিহঁতক কামোৰেও আচোৰেও, কিন্তু তথাপিও বোমাৰ লোকসকলৰ মাজত একো বেমাৰ দেখা পোৱা নাযায়। চ' এইটো ভাবিবলগীয়া কথা নহয় জানো? চ' ইয়াত মানুহে আৰু বাদুলিৰ ইণ্টাৰেক্ট কিমান প্ৰয়োজন?
এই বিষয়েও ৰাইটাৰে ডিছকাছ কৰিছে। চ' ই ডিপেণ্ড কৰে বেটছবোৰৰ ষ্ট্ৰেচিঙৰ ওপৰত, হয়নে? যিহেতু আমি অলপ আগতে কৈছোঁ যে চাইণ্টিষ্টে জানিব দিয়া মতে ষ্ট্ৰেছ যেতিয়া বেছি হয় তেতিয়া ভাইৰাছবোৰ বাদুলিয়ে এৰি দিয়ে। যদি ষ্ট্ৰেছ দিয়ে দেন ডেফিনেটলি ই ভাইৰাছবোৰ এৰি দিব, এনেকৈ ইয়াত ৰাইটাৰে কৈছে। আজিৰ ডেটত যদি বাদুলিয়ে ইমান বেমাৰ স্প্ৰেড কৰে দেন সিহঁতৰ লগতনো আমি কিয় মিলি থাকিব লাগে? কিন্তু মিলি থাকিব পাৰি, তাৰ কাৰণে আমি 2-3টামান কথা গুৰুত্ব দিব লাগিব। যেনে অলপ ডিষ্টেঞ্চ বজাই ৰাখিব লাগিব, আৰু বাদুলিয়ে খোৱা ফলবোৰ যাতে আমি খাব নালাগে, কাৰণ বাদুলিয়ে যেতিয়া ফলবোৰ খায় তেতিয়া আমি যেতিয়া সেই ফলবোৰক খাওঁ তেতিয়া আমাৰ ভাইৰাছ আহিব পাৰে। চ' আমি তাক ইগন'ৰ কৰিব লাগে, আৰু পৰিৱেশক প্ৰটেকশ্যন দিব লাগে। চ' এই বিষয়েও ৰাইটাৰে ইয়াত লিখিছে। চ' আমি ইয়াক 2 ধৰণে চাব পাৰোঁ, ভালো বেয়াও, যিহেতু ই আমাৰ খেতিকো ৰক্ষা কৰে। চ' আমি কিমান নজনা কথা জানিলোঁ দেখিলানে বাদুলিৰ বিষয়ে? চ' এইটো এটা গুৰুত্বপূৰ্ণ এডিটৰিয়েল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালা যদি লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা, যাতে তোমালোকৰ লগতে অন্য বন্ধু বান্ধৱীসকলেও ইয়াৰ পৰা উপকৃত হয়। আৰু তোমালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা, ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, যিহেতু তাত ইয়াৰ PDF টো তোমালোকে পাবা, আৰু বিভিন্ন নটিফিকেশ্যন আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আৰু তোমালোকৰ লাগতীয়াল সকলোবোৰ মেটেৰিয়েলছ তাত বিনামূলীয়াকৈ আমি প্ৰভাইড কৰোঁ। চ' ধন্যবাদ। জয় আই অসম।